নমস্কাৰ বন্ধু-বান্ধৱীসকল, এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে শাৰদীয় দুৰ্গা পূজা শুভেচ্ছা যাচিছোঁ। আৰু আজি হ'ল মহাষ্টমী আৰু আমি পূজা চাবলৈ যাম ঐতিহাসিক শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত যাম। তাত বহুত ডাঙৰকৈ দুৰ্গা পূজা উদযাপন কৰা হৈছে আৰু যিহেতু আজি বৰবলি আৰু তাত বলি বিধানো চলে, যদি আমি পাৰোঁ আপোনালোকক বলি দিয়া দৃশ্যও দেখুৱাম। আৰু এতিয়া আহিছে মোৰ লগৰ ল'ৰা দুজনমান আহি আছে মোৰ ওচৰলৈ, আমি একেলগে যাম পূজা চাবলৈ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক। ফাইনেলি আহি গ'ল, লগকেইজন আহি গ'ল। গ্ৰীণটো চিনি পাইছে, আগৰ ভিডিঅ'ত ওলাইছে। এইফালে আহিছে উৎপল আৰু ভাইটি দুজনমান আহিছে আৰু এতিয়া আমি গৈ আছোঁ পূজা চাবলৈ। এই পূজা চাব ওলালো, নতুন কাপোৰ পিন্ধি লৈ ময়ো লগত ওলালো, ৰঙা নীলা বেলুন লৈ। কিন্তু আজি আমি নতুন কাপোৰ পিন্ধা নাই, এই পুৰণা কাপোৰ পিন্ধি গৈছোঁ আৰু হাতত কোনো ৰঙা নীলা বেলুন লৈ যোৱা নাই। সৰুতে বাৰু আমি পূজা চাব গ'লে আমি বেলুন লৈছিলোঁ, বেলুন তেতিয়া পূজাত আৰু বেলুন মেইন আৰু ন, বেলুন তেতিয়া ল'মেই আৰু সৰুতে আমি সৰু সৰু পিষ্টল লৈ গৈছিলোঁ, যিবিলাক যে ৰঙা গুটি থাকে যে ৰোল টাইপৰ যে ফুটে, তেনেকুৱা পিষ্টল লৈছিলোঁ, যিটো 10-15 টকীয়া দামৰ হয়। কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে 1000-1500 টকীয়া পিষ্টল লয়। পিছে আজিকালি আমি লোৱা পিষ্টলবিলাক নাই বাৰু। এতিয়া আমি এইফালে যাব লাগিব আৰু এইখনেই হ'ল শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়, এখন মূল গেট হয়। ইয়াৰ তলেদি আমি এইফালে যাব লাগিব, প্ৰায় 3-4 কিলোমিটাৰমান ভিতৰলৈ সোমাই যাব লাগিব। তাত গৈ আমি পামগৈ কল্যাণী মন্দিৰ পামগৈ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক। এইফালে কাৰ পাৰ্কিং আছে, আমি ইয়াতে গাড়ীখন পাৰ্কিং কৰি আমি পূজা মণ্ডপলৈকে চাগে অলপ খোজকাঢ়ি যাব লাগিব। আৰু আমি গাড়ী পাৰ্কিং কৰিলোঁ আৰু আমি এই গেটৰ তলেদি আমি যাব লাগিব পূজা ভাগলৈ। ইয়াত বহুত মানুহ আহে আৰু বহুত ডাঙৰকৈ ইয়াত পূজা পতা হয়। আৰু আজি অলপ বেয়া হৈছে কাৰণ আজি বৰষুণ দি আছে আৰু বৰষুণ দিছে একচুৱেলি ভালেই হৈছে বাৰু, কাৰণ ইয়াত বহুত ধূলি হয়, আগতে মানুহ বহুত হয়, গতিকে ধূলিটো বহুত বেছি হয়। আৰু আজি বৰষুণ দিয়া গতিকে ধূলি চাকি ইমান নহ'ব, ভাল হ'ব। আৰু আপোনালোকক দেখাই আছোঁ বাৰু, মন্দিৰভাগ ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই যাওক ভিডিঅ'টো। বহুত ডাঙৰকৈ বহুত আটক ধুনীয়াকৈ সজোৱা হৈছে। এই গেটৰ তলেদি আমি সোমাই যাব লাগিব, গেটখন বনাই থকা হৈছে, কমপ্লিট হোৱা নাই। আৰু ইয়াত বহুত মানুহ আহে, মই আপোনালোকক দেখাই আছোঁ সম্পূৰ্ণকৈ। আপোনালোকে চাই যাওক, আপোনালোকে দেখিলে গম পাব কিমান মানুহ আহে ইয়াত। আৰু মন্দিৰভাগো বহুত ধুনীয়াকৈ বহুত আটক ধুনীয়াকৈ সজোৱা হৈছে মন্দিৰভাগ। মানুহ বহুত আহে। আমাৰ লগৰ কেইজনো ক'ত গ'ল, মই সিহঁতকো বিচাৰি আছোঁ, লগতে ভিডিঅ'টো বনাইছোঁ। আৰু কল্যাণী মন্দিৰ নামটো চাগে আপোনালোকে শুনা পাইছেই, অসমৰ ফেমাছ মন্দিৰ হয়, মা কল্যাণীৰ মন্দিৰ। ফাইনেলি আমি সোমাই আহিছোঁ, মন্দিৰ ভাগলৈ সোমাই আহিছোঁ। চাওক কিমান ধুনীয়া মন্দিৰ আৰু মানুহ চাওক কিমান মানুহ আহিছে, বহুত মানুহ আহে ইয়াত। কিমান ধুনীয়াকৈ মন্দিৰভাগ কালাৰ কৰা আছে, চাওক কিমান ধুনীয়া। মই গৈ আছোঁ ভিতৰৰ ফালে, যদি পাৰোঁ ভিতৰলৈ সোমাম বাৰু। এতিয়া আমি ভিতৰলৈ সোমামগৈ, মন্দিৰভাগৰ ভিতৰতে সোমাই গৈছোঁ। দেখাম ভিতৰত কি নীতি নিয়ম কৰা হৈছে। ভিতৰলৈ সোমাই আহিলোঁ, কিমান ধুনীয়া মন্দিৰভাগ। আপোনালোকে যদি কোনোবাই অহা নাই তেন্তে আহিব ইয়াত। চব লাইন পাতিব লগা হৈছে, ইয়াত চাকি বন্তি জ্বলাবলৈ লাইন পাতিছে সকলোৱে। এইফালেও লাইন আছে, চাওক সকলো লাইন পাতি আছে, ইমান দীঘল লাইন হৈছে। সেৱা কৰা হ'ল আৰু মাৰ আশীৰ্বাদ ল'লোঁ। আৰু মই আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে সকলোৱে দেখা পাইছে, এয়া সেৱা লৈছে সকলোৱে। দিয়া হয় বুলি কোনফালে দিয়া হয় মই চাই আপোনালোকক দেখাই আছোঁ। এইফালে দিয়া হয় নেকি, গৈ আছোঁ। ইয়াতে দিয়া আছে, বলি দিয়া হৈছে। চাওক কিমান মানুহ আছে, বৰষুণ দি আছে তথাপিও মানুহ বহুত ভিৰ হৈ আছে। বৰষুণ নিদিয়া হ'লে আৰু মানুহ হ'লহেঁতেন। আৰু ইয়াত বহুত মানুহ হয়, এই বৰষুণ দি আছে যদিও মানুহবিলাক আছে, অলপ পাতলিছে মানুহবিলাক। তথাপিও চাওক, আমি দেখাই আছোঁ আপোনাক গৈ পিনে। বৰষুণ তিতি মানুহ তেনেকেই চাই আছে। ইয়াতে দিয়া হৈছে
ইয়াতে বলি দি থকা হৈছে ইয়াত বৰ্তমান ছাগলী বলি দি আছে হাঁহ কুকুৰা এইবিলাকো বলি দিছে একচুৱেলি এইটো দৃশ্য চাব নোৱাৰা দৃশ্য হয় বেয়া লাগে বহুত বেয়া লাগে এনেকুৱা দৃশ্য চাব নোৱাৰি একচুৱেলি নাই নোৱাৰি আৰু নাচাওঁ দেই একদম বেয়া লগা দৃশ্য কিন্তু মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাওক দেখা পাইছে এইভাগে হ'ল মন্দিৰভাগ এইভাগ আৰু ইয়াৰ কাষতে আছে এটা বিশাল এটা পুখুৰী আছে তাত কিমান মানুহ আহিছে আৰু ইয়াত প্ৰসাদ বিতৰণ কৰিছে সকলোৱে প্ৰসাদ গ্ৰহণ কৰিছে তাত কিমান মানুহ আহিছে বৰ্তমান মানুহ অলপ কমিছে কাৰণ কেলৈ এতিয়া বৰষুণ দি আছে পিছলৈ মানুহ বাঢ়িব বহুত মানুহ আহে ইয়াত ইমান ধুনীয়া মন্দিৰভাগ চাওক মন্দিৰৰ পিছফাল ভাগ এইভাগ হয় চাওক গাইজ এইটোৱে ম'হ আজি বলি দিয়া হ'ব অলপ সময় পিছত বলি দিয়া হ'ব আৰু ই এতিয়া ইমান ধুনীয়াকৈ আছে অলপ সময় পিছত চাওক ই মৰিব লাগিব বেচাটো আয়ুস আজি ইমানতেই আয়ুস সমাপ্ত হ'ব তাত কিমান ধুনীয়াকৈ সি আছে তো বেয়া লাগি যায় দেই সঁচাকৈ এতিয়া ম'হ বুলি দিব কিন্তু ম'হ বুলি দিয়া নাচাওঁ আৰু বেয়া লাগে আমি এতিয়া ইয়াৰ পৰা ওলাইছোঁ আৰু এতিয়া আমি যাম আমি এখন ডাঙৰ মেলা আছে আমি তাত যাম আপোনালোকক দেখুৱামগৈ কিন্তু ভিডিঅ'টো অলপ দীঘল হোৱাৰ কাৰণে আমি সেইটো নেক্সট বেলেগ ভিডিঅ' আমি বনাম আৰু আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব কমেণ্ট বক্সত আৰু যিসকল বন্ধু বান্ধৱী মোৰ চেনেল নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব নাপাহৰিব আজি ভিডিঅ'টো ইমান সমাপ্ত কৰিছোঁ বাই বাই